ৰাতিপুৱা সাৰ পাই দেখিলোঁ ককায়ে নামঘৰত চাকি দিবলৈ ওলাইছে আৰু এইটোৱে মোক কি কৰি থাকে চাওকচোন। আৰু ৰাতিপুৱা খাবলৈ ল'লোঁ জলপান, গাখীৰ আৰু কঁঠাল। তাৰপাছত দেখিলোঁ মামীয়ে ধুনীয়াকৈ মাংস বনাই আছে আৰু মামীয়ে ক'লে যে অকণমান টেষ্ট কৰি চোৱা বুলি। গতিকে মই বহি বহি লেকচাৰ মাৰি মাৰি একদম মাংস খাবলৈ বুলি ল'লোঁ। মা যিহেতু বহুত বছৰ তেনেকৈ ফুৰাকৈ অহাই নাই, গতিকে গাঁওখনত কি কিনো সলনি হৈছে বুলি ইঘৰ সিঘৰ অকণমান ফুৰিলোঁ আৰু ইফালৰ পৰা সেইফাল। মায়ে বিভিন্ন মানুহ লগ পালে, কথা বতৰা পাতিলে। তাৰপাছত আমি আহি দেখিলোঁ যে মাজু মামীৰ ভাত বনোৱা হৈয়ে গৈছে আৰু চবকে ওপৰতে বহি খাবলৈ দিছিল, কিন্তু আটাই তলত বহি বোলে একেলগে খাব আৰু তলত বহি ভাত খোৱাৰ মজাই বেলেগ নহয় জানো। গতিকে আমি ধুনীয়াকৈ ভাত এসাঁজ খালোঁ। আমাৰ তিনিজনীৰ গৰমবন্ধৰ উৎপাতটো মানে আগৰ পৰাই আছে, কিন্তু এতিয়া যিহেতু পঢ়াৰ কাৰণে চবেই বেলেগ বেলেগকৈ থকা হয়, গতিকে ইমান এটা লগ পোৱা নহয়। সেইকাৰণে আমি এইবিলাক উল্টা পুল্টা কৰি আছোঁ। তাৰপাছত তৰাহঁতৰ ঘৰত আৰু এসাঁজ খাই আহিলোঁ মাছে মঙহে, যাতে ঘৰত আহি আৰু খাব নালাগে। এইফালে হৈছে আমাৰ মামা, মাত্ৰ মামাহঁতৰ ঘৰত আহি খাইছোঁ। দিনতে 3 সাঁজ খাইছোঁ আৰু ৰাতিলৈকে বাৰু ঘৰত আহি আৰু খোৱা নহ'ল। আটাই আমি যাম বুলি ৰৈ আছে আৰু মই সিহঁতক ভিডিঅ' কৰি আছোঁ। যাবৰ সময়ত আটাই আমাক মাত দিবলৈ আহিছে ইফালে সিফালে, আৰু আমি ঘৰলৈ বুলি আহিলোঁ। আৰু এই 2টা দিন ইমান মানে ভাল লগাকৈ পাৰ হ'ল, সকলোৱে মিলি খালোঁ। কেনেকৈনো পাৰ হ'ল গমেই নাপালোঁ। আৰু তাৰপাছত ঘৰলৈ বুলি আমি ৰাতি আহিলোঁ, যিহেতু দাদা অকলে আছে।